নমস্কাৰ বন্ধুসকল, জব.assam নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, অসমৰ বিত্তীয় মন্ত্ৰী অজন্তা নিয়োগ ডাঙৰীয়ানীয়ে অহা 10 মে আৰু 20 মেৰ ভিতৰত 40 লাখ চাকৰিৰ ওপৰত কি ক'লে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক। এইটো কথা মই স্পষ্টভাৱে কৈছোঁ যে অহা 10 মেৰ পৰা 20 মেলৈকে আৰু 40,000 নতুন নিযুক্তি অসমত প্ৰদান কৰা হ'ব। অধ্যক্ষ তাৰ পিছত যিখিনি আমাৰ থাকিব অধ্যক্ষ মহোদয়, সেই প্ৰক্ৰিয়া আমি অতি সোনকালে সম্পন্ন কৰিম। অধ্যক্ষ মহোদয়, এইখন সদনতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াটো আমাৰ কাৰণে এটা প্ৰত্যাহ্বান আৰু লগতে শস্যৰ নিকা হ'ব লাগে। অধ্যক্ষ মহোদয়, কোভিডৰ সময়ত আপোনালোকে দেখিছিল যে এইটো কথা অধ্যক্ষ মই স্পষ্টভাৱে কৈছোঁ যে অহা 10 মেৰ পৰা 20 মেলৈকে আৰু 40,000 নতুন নিযুক্তি অসমত প্ৰদান কৰা হ'ব। অধ্যক্ষ তাৰ পিছত যিখিনি আমাৰ থাকিব অধ্যক্ষ মহোদয়, সেই প্ৰক্ৰিয়া আমি অতি সোনকালে সম্পন্ন কৰিম। অধ্যক্ষ মহোদয়, এইখন সদনতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল, কাৰণ এই নিযুক্তি প্ৰক্ৰিয়াটো আমাৰ কাৰণে এটা প্ৰত্যাহ্বান আৰু লগতে শস্যৰ নিকা হ'ব লাগে। অধ্যক্ষ মহোদয়, কোভিডৰ সময়ত আপোনালোকে দেখিছিল যে